নমস্কাৰ, আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্ন হ'ল নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম কেতিয়া কোন চনত হৈছিল? ইয়াৰ উত্তৰ হৈছে 1933 চনৰ 20 জুন তাৰিখে শিৱসাগৰত। নিৰ্মলপ্ৰভা বৰদলৈ কোন চনত আৰু কোন অধিৱেশনত অসম সাহিত্য সভাৰ নেত্ৰী আছিল? ইয়াৰ উত্তৰ হৈছে 1991 চনৰ দুধনৈ অধিৱেশনত। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে বন ফৰিঙৰ ৰং, 1967 চনত। নিৰ্মলপ্ৰভা বৰদলৈৰ কেইখন উপন্যাস আছিল? ইয়াৰ উত্তৰ হৈছে এখন আছিল আৰু তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম আছিল জলপদ্ম। বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে জীৱন জীৱন বৰ অনুপম। কোনখন গ্ৰন্থৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে সুদীৰ্ঘ দিন আৰু ঋতু, 1983 চনত। নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথিকেইখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে সোণ বৰণীয়া আই আৰু সুৰীয়া মাত। নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা কবিতা পুথিকেইখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে বন ফৰিঙৰ ৰং, দিনৰ পিছত দিন, সমীপে সু, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু। বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ কি? ইয়াৰ উত্তৰ হৈছে দেৱী, শিৱ আৰু সূৰ্য। নিৰ্মলপ্ৰভা বৰদলৈ কিমানতম অসম সাহিত্য সভাৰ নেত্ৰী আছিল? ইয়াৰ উত্তৰ হৈছে 57তম। কোন চনত বৰদলৈয়ে প্ৰবীণা শইকীয়া বঁটা লাভ কৰে? ইয়াৰ উত্তৰ হৈছে 2001 চনত। নিৰ্মলপ্ৰভা বৰদলৈৰ কোন চনত মৃত্যু হয়? ইয়াৰ উত্তৰ হৈছে 2004 চনৰ 1 জুন তাৰিখে।